সেই স্বর্গ রাজ্য আক্রমণ করবে। ইন্দ্র ইন্দ্রত্ব কহিলই দেখুয়াই ভাবি ভগত এই তলবার আত্মীয় লক্ষ্য নিজেই যাব সেনাপতি হই স্বর্গর অভিমুখে। জবাবীগণ, তুমি তো আমাকে ভক্তি দৃঢ় লক্ষ্য কাজ আজি তোমাকৈ খেলা পৰিপৰে মুক্ত হঠাৎ যুদ্ধৰ আয়োজন দুঃখ এই কচিপতি ইন্দ্ৰৰ বিৰুদ্ধে যুদ্ধ। অস্থিৰ নহবানা অচিৰেই মই জননীৰ মহান সন্মান স্বৰ্গ মৰ্ত পাতা ধ্বংস কৰি মই এক মুহূৰ্ততেই স্বৰ্গ নতুন বিশ্বৰ বাৰী নতুন সৃষ্টি মেলি প্ৰথমে স্বৰ্গ জয় কৰি অদিতিৰ সেই অসান্তৰ পহাৰি জমৰতাৰ জমদণ্ডলৈ এফালৰ পৰা শূন্য কৰি